নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে পবিত্ৰ মহালয়া, গতিকে মহালয়াৰ সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছোঁ। আজি মহালয়াৰ দিনটোতে কয় যে দুৰ্গা দেৱীৰ আগমন ঘটিছে। গতিকে সকলোৰে যেন দুখবোৰ নাশ কৰি দুৰ্গা দেৱী সকলোকে যেন ভালে ৰাখক, মংগল কৰক, তাৰে কামনা কৰিলোঁ। আৰু আমি আজি 4:30মান বজাতে লগৰ এখিনি পূৰা ৰাস্তাত খোজকাঢ়িবলৈ গৈছিলোঁ। তেতিয়া ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ভিডিঅ' ৰাতি আন্ধাৰ হৈ আছিলে ন, 4:30মান বজাত আন্ধাৰ হৈ থাকে আৰু বতৰটো ইমান ভাল নাছিলে। সেইকাৰণে আজি পূৰা ভালকৈ ভিডিঅ'টো কৰিব পৰা নগ'ল। তথাপিও অলপমান কৰিছিলোঁ ভিডিঅ', তাকে দেখাম, ভিডিঅ'টো চাব। এতিয়া পাইছে পূৰা 4:30, তো আমি পূৰা মহালয়ালৈ ফুৰিবলৈ আহি আছোঁ। এয়া দেখিছে আন্ধাৰ, ছোৱালীবোৰ চাৰ্জ জ্বলাই দেখাবলগীয়া আছে, নহ'লে মোবাইলত একো নুঠিছেই। এফালে এতিয়া পূৰা ধুনীয়াকৈ দোকান খুলি থৈছে, আমি ধুনীয়াকৈ খোজকাঢ়ি গৈ আছোঁ। এইফালৰ পৰা ধুনীয়াকৈ পূৰা মানুহ আহি আছে খোজকাঢ়িবৰ বাবে। এতিয়া আমি ধুনীয়াকৈ ঘৰলৈ উভতি গৈ আছোঁ। ধুনীয়াকৈ ফুৰিবলৈ আহোঁতে ওচৰতে দোকান দিছে, তাৰ পৰা এনেকৈ বেলুন, মিঠাই আদি কিনি নিছে মানুহখিনিয়ে। এতিয়া পূৰা পামগৈ আমাৰ ঘৰৰ ওচৰত তিনিআলিটো, তাত দোকান আৰু ধেৰ মানুহ আছে। চেল্ফি ল'বৰ বাবে পূৰা মানুহ লাইন লাগি আছে। ফাইনেলি পাইছোঁহি ঘৰ, এইফালে দোকান আছে, মানুহ হৈ আছে। এতিয়া আৰু চাহ খাম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।